নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আপোনালোকৰ মাজলৈ কেইটামান ফকৰা যোজনা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পাব। চ'তৰ বিহুলৈ ছমাহ থাকোঁতে হাত মেলি নচা। ইয়াৰ যদি আমি ভাৱ বহলাবলৈ যাওঁ তেতিয়াহ'লে চ'তৰ বিহু অসমীয়া জাতিৰ বৰ মৰমৰ, অতি দৰদৰ। সেয়েহে মানুহে অন্তৰৰ সকলো আৱেগ, সকলো অনুভূতি উজাৰি নাচি নাচি গীত গাই আনন্দ উপভোগ কৰে। আৱেগৰ উৎসাহে মানুহক কোনোবা সুখৰ মধুৰ মায়াপুৰীলৈ লৈ যায়। সংসাৰত এনে কিছুমান মানুহ আছে যি বিহুৰ নামত এনে উৎকাল যে লাগিলে বিহুলৈ ছমাহেই থাকক, তথাপি বিহুৰ নাম শুনিয়ে উলাহত নাচোন আৰম্ভ কৰি দিয়ে। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কিছুমান মানুহে আশা পূৰণৰ চেষ্টা কৰক বা নকৰক, আশাৰ কথা চিন্তা কৰিয়ে বৰ বেছিকৈ উৎসাহিত হৈ পৰে। কিন্তু এনে উৎসাহ সদায় মংগলজনক নহয়। ঘন ঘনকৈ দিবা আলি তেহে খাবা নানা শালি। ইয়াৰ যদি আমি ভাৱ বহলাবলৈ যাওঁ তেতিয়াহ'লে শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন। সেইবাবে শালিতলিত পানী ৰাখিবৰ কাৰণে আলি দিয়া হয়। মাটি বাম হ'লে পানী সহজে নৰয়, তাৰ কাৰণে আলি ঘনাই দিয়াৰ প্ৰয়োজন হয়। আলি ঘন হ'লে পানী ৰ'বই আৰু তেতিয়া বাম মাটিটো শালি খেতি ভাল হয়। গতিকে নানাবিধৰ ভাল শালি খেতি পাবলৈ হ'লে পথাৰত আলি ঘনাই দিব লাগে। ইয়াৰ দৰে ইয়াকে বুজাইছে যে কোনো বিষয়ত সুফল পাব খুজিলে তাৰ সুব্যৱস্থাও ল'ব লাগে। লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি। ইয়াৰ যদি আমি ভাৱ বহলাবলৈ যাওঁ তেতিয়াহ'লে বিন্ধাই হুলৰ কাম। ই আপোন পৰ নাজানে। ঈৰ্ষাপৰায়ণ লোকে আনক বিন্ধক বুলি অহা যোৱা কৰা বাটত বা বাৰীৰ ঢাপত হুল পুতি থয়, কিন্তু কেতিয়াবা পাহৰাতে সেইফালে গ'লে বা জানিও ভালকৈ মন নকৰাৰ কাৰণে নিজেই সেই হুলত পৰি আঘাত পাব লগা হয়। অৰ্থাৎ পৰক আঘাত দিবলৈ চিন্তা কৰোঁতে নিজেই সেই আঘাত পাব লগা হয়। এতেকে আনৰ অহিত চিন্তা কৰা অযোগ্য। গতিকে বন্ধু বান্ধৱীসকল আজিলৈ ধন্যবাদ।